গুড ইভিনিং এভৰিৱান, সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি বেলেগ টপিক হিচাপে নহয়, কথা নাপাতোঁ। নতুন বছৰ যিহেতুকে আৰম্ভ হৈছে, চ' মনৰ কথা এটা আছিল, সেই কথাটো কোৱাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। যোৱাকালি পৰহি মই মুভি এখন চাই আছিলোঁ, ফ'ৰ্ড ভাৰ্চেছ ফেৰাৰী বুলি, 2019 মুভি এইখন। বহুত ধুনীয়া মুভি, আপোনালোকে চাব। তাতে মানে কি, এটা ৱৰ্ল্ডত এটা ৰেচ আছে, লিমেন্স ৰেচ বুলি, চাৰ্কিট ৰেচ এটা। সেইটো ৰেচ মানে কি 24 আৱাৰ্ছ আপুনি গাড়ী চলাই থাকিব লাগিব তাতে। 24 আৱাৰ্ছ তাতে ৰেচাৰে গাড়ী চলাই থাকে, দুটা ড্ৰাইভাৰ থাকে, এখন গাড়ীত 24 আৱাৰ্ছ চলাই থাকে। মানে 24 আৱাৰ্ছ চলোৱাৰ পিছত যোনে ফাৰ্ষ্ট আহে তেওঁ ফাৰ্ষ্ট। চ' ৰেচ এটা 24 আৱাৰ্ছ চলি থাকে, একে ধৰণৰ চাৰ্কিট, একে ধৰণৰ ৰাস্তাইদি 24 আৱাৰ্ছ গাড়ীখন চলাই থাকিব লাগিব, থাকিব লাগিব। আৰু এটা চাৰ্কিট 4 মিনিট 3 মিনিটত কমপ্লিট হয়। এতিয়া মোৰ কথাটো ক'ব লগা আছিল, কিয় ক'লোঁ কথাখিনি, মানে বহুত মানুহে, মানে মই শুনিছোঁ ফেচবুকত লিখিও কেতিয়াবা লগ পালেও কয়, বহুত মানুহে এনেকুৱা কয় যে লাইফটোত একে ধৰণৰ কাম কৰি ব'ৰ হৈ গৈছোঁ, মানে ভাল নলগা হৈছে আৰু কি একে কামকে কৰি আছোঁ, ব'ৰ হৈ গৈছোঁ। মই ক'ব খোজোঁ যে একে ধৰণৰ কামেই আমি কৰোঁ, সকলোৱে একে ধৰণৰ কামেই কৰি আছে। প্ৰাইম মিনিষ্টাৰৰে একে ধৰণৰ কামেই কৰি আছে, এজন ৰিক্সা চালকেও একে ধৰণৰ কামেই কৰি আছে। কিন্তু সেইটো বস্তু আমাৰ ব'ৰ হ'ব লগা বা সেইটো বেয়া লাগিব লগা কথা নাই। কাৰণ কিয়, এতিয়া চাওক, সেই চাৰ্কিটত যে গাড়ীখন চলাই আছে, সেই চাৰ্কিটত এই ড্ৰাইভাৰবিলাকে কি চেষ্টা কৰে যে প্ৰতিটো চাৰ্কিট, প্ৰতিটো লেপ যাতে কম সময়ত পাৰ কৰিব পাৰে, যে প্ৰতিটো টাৰ্ণিং যাতে কম সময়ত ল'ব পাৰে, ভালকৈ ব্ৰেক মাৰিব পাৰে, ভালকৈ টাৰ্ণিং ল'ব পাৰে। চ' আমাৰো সেই লাইফটোত আমি ছেম কাম কৰিব পাৰোঁ ডেইলি লাইফত, কিন্তু আমি ট্ৰাই কৰিব লাগে যে সেই ডেইলি ফেচ কৰা আমি চেলেঞ্জবিলাক কিমান ইফিচিয়েণ্টলি আমি হেণ্ডেল কৰিছোঁ, কিমান ধুনীয়াকৈ আমি আমাৰ দৈনন্দিন কামবিলাক চলাই লৈ গৈছোঁ। এতিয়া তাৰে চবতকৈ ভাল এক্সাম্পল হ'ল ঘৰৰ হাউচৱাইফ এটা ডেইলি ছেম কামেই কৰে। আপুনি অফিচত গ'লে আজি এটা বেলেগ হওক, কালি এটা বেলেগ হওক, অফিচত যোৱা কামটো একে, কিন্তু আজি এটা বেলেগ কাম, কালি এটা বেলেগ কাম পাব পাৰে। কিন্তু হাউচৱাইফ এজনীৰ কাৰণে সেই কামটো সদায় থাকে, কিন্তু তথাপিও চাওক, সেই গোটেইখিনি বস্তু মিলাই ৰখাৰ কাৰণে যিখিনি এণ্ডিউৰেঞ্চ লাগিব, যিখিনি আপোনাৰ মানে এইটো কি বুলি কয়, পেচেঞ্চ লাগিব, ধৈৰ্য লাগিব, সেইখিনি বহুত ডাঙৰ কথা। ছেম কাম এটা কৰি থকাৰ, চাওক, বেলেগ বেলেগ কাম কৰি থাকিলেতো ভাল লাগি থাকিব, কাৰণ বেলেগ কাম আহি আছে। কিন্তু ছেম কাম এটা কৰি থকা বস্তুৰ পেচেঞ্চটো থকাটোহে ডাঙৰ কথা, মোৰ মতে সেইটো ডাঙৰ কথা। সেইকাৰণে মানে কেতিয়াও এইটো নহয় যে মই ছেম কাম কৰি আছোঁ বহুত বছৰ ধৰি, কামটো বাদ দিওঁ, কিবা কৰোঁ, মানে মই ৰিজাল্ট পোৱা নাই বাদ দিওঁ, পেচেঞ্চ হেৰাইছোঁ। পেচেঞ্চ নেহেৰাব, যিকোনো কামে কৰি আছে, যি কামে কৰি আছে আপুনি লাইফত, সেই বস্তুটোৱে আপুনি কাণ্ট্ৰিখনক হয়, আপোনাৰ ছ'চাইটিক হওক, আপোনাৰ নিজৰ হওক, নিজৰ ফেমিলিক হওক, আপুনি কণ্ট্ৰিবিউট কৰি আছে, যিয়ে নকৰক। এজন ৰিক্সা চালকেও কণ্ট্ৰিবিউট কৰি আছে, এজন এইটো কি বুলি কয়, প্ৰাইম মিনিষ্টাৰ কণ্ট্ৰিবিউট কৰি আছে, যি লেভেলৰ মানুহ নহওক, চবেই কণ্ট্ৰিবিউট কৰি আছে। সেই যে ৰেচ চাৰ্কিটৰ মই কথাটো কৈছোঁ, সেই তাতে গাড়ী এখন আছে, সেই গাড়ীখনৰ গোটেইটো চাকাটো আছে, চাকাটো যদি এটা নাটো অলপমান লুজ থাকে, তেনেহ'লে সেই গাড়ীখন চলিব পাৰিব জানো? ছেম হ'লেও যিকোনো এটা স্তৰৰ মানুহ হওক ছ'চাইটিৰ, সেই গোটেই ছ'চাইটিৰ এটা নাটোৰ নিচিনা, যোনে কাম নকৰিলে নহয়, যোনে দৈনন্দিন কাম নকৰিলে নহয়। চ' সেইটো বস্তু কেতিয়াও কমপ্লেইন নকৰিব যে একে কামেই কৰি আছোঁ, একে কাম সকলোৱে একে কামেই কৰে, কিন্তু সেইখিনি ধৈৰ্য হিচাপে, মানে ছিষ্টেমেটিক হিচাপে কৰি যাওক, চব ভাল হ'ব। আৰু এতিয়াতো গম পাইছে, মোদী 3 তাৰিখলৈকে লকডাউন বঢ়াই দিছে, সকলোৱে লকডাউনটো মানক। দুদিন, মোৰ কিন্তু সঁচা কথা কওঁ, দুদিন ধৰি ভাল লগা নাই। কি অসম চৰকাৰে ৱাইন শ্বপ খুলি দিছে, বা 2-3টা প্ৰতিষ্ঠান এনেকৈ খুলিব দিছে, মানে কিছুমান প্ৰতিষ্ঠান খুলিব দিছে। চ' বস্তুটো বহুত ভাল কাম কৰি আছিল, কিন্তু সেই কথাটোৰ কাৰণে যদি ৰিটাৰ্ণ হ'ব, বহুত ভাল, মানে কিবা ভাবি চিন্তি কৰিব পাৰে। কিন্তু ৱাইন শ্বপ খোলাটো বা মানুহ গেডাৰিং হোৱা স্পট এটা খোলাটো, সেইটো কিন্তু ভাল কাম নকৰা যেন মোৰ লাগিছিল। আপোনালোকে কি কয় কমেণ্ট কৰি জনাব, আৰু মোৰ আগৰ কথাখিনিত কি কয় সেইখিনিও কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল লাগে যদি ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, ইউটিউব চেনেলটো, আৰু লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ, আজিলৈকে ইমানে, বাই বাই।